মোৰ নাম ধৃতিস্মিতা দাস। মই বাটছ একাডেমীৰ পৰা আৰ্ট ষ্ট্ৰীমত এতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষাত 90.6% লৈ পাছ কৰিছোঁ। মই ইংলিছত 86 পাইছোঁ, অল্টিত 88, তাৰপিছত জিঅ'গ্ৰাফীত 95, পলিটিকেলত 93 আৰু ইকনমিক্সত 87। পৰীক্ষাৰ সময়ছোৱাত কিমান ঘণ্টা অধ্যয়ন কৰিছে? মোৰ ইমান বিশেষকৈ সেনেকুৱা নাছিল টাইম, কিন্তু যেতিয়া পঢ়িছিলোঁ আৰু তেতিয়া মানে ইমান বেছি ফ'কাছটো মেইনটেইন কৰিছিলোঁ, সেইটোৱে আৰু। নামভৰ্তি ক'ত কৰিবা? নামভৰ্তি এতিয়া মই এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছোঁ, CUET, এতিয়া কি হয় বাৰু। ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা? এতিয়া এনেইতো টিচিং লাইনতে যাব মন, প্ৰফেচাৰ সেনেকুৱা হ'ব। হয়, ছাৰহঁতি সহায় কৰিছিলে, নোটছ ছাৰ মেমহঁতি নোটছ প্ৰভাইড কৰিছিলে আমাক, সেনেকৈ হেল্প কৰিছিলে আৰু সকলোৱে। মই যিহেতু মোৰ দেউতাৰ চাকৰিৰ বাবে দেউতাৰ লগতে কোৱাৰ্টাৰত সেনেকৈ থাকিছিলোঁ, তো মই ক্লাছ 10টো মই হেৰিয়ৰ পৰা দুলীয়াজানৰ পৰা পাছ কৰিছিলোঁ, নিউ ভিষ্টা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা, আৰু তাত মোৰ 75% আহিছিলে। এই যে সফলতা 90%, হয়, এই ক্ষেত্ৰত বিশেষভাৱে কাক ধন্যবাদ দিয়া? মোৰ মা দেউতাক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো, আৰু নিজকেও হেৰি কৰিম নিজৰ হাৰ্ড ৱৰ্কৰ কাৰণে সেইবোৰ।